এইযোৰ মিক্স পাট এইটো একদম লাইট ঘি কালাৰ টাইপ হয় আৰু গ্ৰীনৰ সেই আছে এইটো গ্ৰীণ টাইপৰ ঘি কালাৰো হয় গ্ৰীণ টাইপৰো হয় তেনেকুৱা একদম লাইট কালাৰ মই কালাৰটো প্ৰপাৰলি ক'ব নোৱাৰিম এইটো চাই ল'ব এইটো অৰিজিন কালাৰ গ্ৰীণ টাইপৰে আছে মেইনলি কালাৰটো এইখিনি আঁচলৰ কাম এইটো চাওক ইয়া দেখিছেনে গ্ৰীণ টাইপৰ মেইনলি এইটো এনেকুৱাকৈ এইটো কালাৰ বোৱা হৈছে এখন চাদৰ येलो টাইপ হয় গ্ৰীণ টাইপৰো হয় চাদৰ চাওক ইয়াত এনেকুৱাকৈ গাত এইটো বুটা থাকিব তলত আঁচলৰ আৰু ওপৰলৈকে এনেকুৱা গোটেই গাত ৰেড গ্ৰীণ আৰু গুণৰ বুটা থাকিব এয়া গোটেই চাদৰখন চাই লওক এইটো অৰিজিন কালাৰটোৱে দেখিছে আপোনালোকে এয়া এটা চাইড পট্টি চাদৰ এইটো কালাৰ দেখিছেনে এইটোৱে অৰিজিন কালাৰ এইখন মেখেলাটো এয়া তলৰ ভাগ মেখেলাৰ ওপৰলৈকে বুটা থাকিব দেখিলেনে আৰু ইয়াৰ ব্লাউজ পিচটো এইটো চিম্পল হ'ব হাতত পতি থাকিব ধুনীয়া হয় যোৰাটো চিম্পলত খুব ধুনীয়া যোৰা এটা ল'ব পাৰে